নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পৰজিতে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আমি সকলোৱে জানো যে জনপ্ৰিয় অভিনেতাৰ কিশোৰ দাসৰ এটা জটিল ৰোগত আক্ৰান্ত হৈ আছে। মোৰ লগতে আৰু বহুত ইউটিউবত এটা মন্তব্য আগবঢ়াইছে যে কিশোৰ দাসক উন্নত চিকিৎসাৰ বাবে কালি অৰ্থাৎ 6 মাৰ্চ তাৰিখে মুম্বাইলৈ লৈ যোৱা হৈছে। কিন্তু জানিব পৰা মতে কিশোৰ দাসক এতিয়ালৈকে মুম্বাইলৈ লৈ যোৱা হোৱা নাই। কিশোৰ দাস এতিয়ালৈকে গুৱাহাটী হেল্থ চিটি হস্পিটেলত বৰ্তমান চিকিৎসাধীন হৈ আছে, কিয়নো কিশোৰ দাসৰ কেইটামান ৰিপৰ্ট দিল্লীলৈ পঠিওৱা হৈছে আৰু সেই ৰিপৰ্টকেইটা ৰিজাল্ট নহালৈকে কিশোৰ দাসক মুম্বাইলৈ নিয়া নহ'ব বুলি জানিব পৰা গৈছে। আৰু শেষত নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে কিশোৰ দাস সোনকালে সুস্থ হৈ আহে। আৰু আজি আপোনালোকে আমাৰ এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো অল কৰি ল'ব। তেতিয়াহে আপুনি আমাৰ চেনেলত আপলোড হৈ থকা প্ৰতিদিনে প্ৰতিটো খবৰ আপুনি আগতীয়াকৈ চাব পাৰিব। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ। জয় আই অসম।